আমাৰ মৰমৰ কইনাসকল, আজিৰ এই শুভক্ষণত দুআষাৰ ক'বৰ কাৰণে মোক সভাপতি মহোদয়ে অনুৰোধ কৰাৰ বাবে তেখেতলৈ প্ৰথমতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইখিনিতে সমজোৱা দুআষাৰত বিষয়বস্তুৰ ওপৰত কি ক'ব লাগে এই বস্তুটো অৱশ্যে মোৰ প্ৰস্তুতি নাই, যদিও স্কুলখনৰ ভৱিষ্যত উজ্জ্বলৰ কাৰণে দুআষাৰ ক'বলৈ ওলাইছোঁ, ভুল হ'লেও ক্ষমা কৰিব। যিহেতু এই স্কুলখন আৰম্ভণিৰে পৰা মাজে সময়ে মিটিঙে মই ইয়াত আহি আছোঁ আৰু চাই গৈছোঁ। ইয়াত হয়তো আমাৰ প্ৰতিবন্ধী ল'ৰা ছোৱালীও অকল প্ৰতিবন্ধী ল'ৰা ছোৱালী নাই, ইয়াত হয়তো অপ্ৰতিবন্ধী ল'ৰা ছোৱালীও আছে। যিহেতু পাঠদানৰ ক্ষেত্ৰত যেনেকৈ আগবাঢ়িছে, এই ক্ষেত্ৰত স্কুলখনৰ প্ৰধান শিক্ষক শ্ৰীযুত আমাৰ পৰিচাৰক ধন্যবাদ জ্ঞাপন কৰিব লাগিব। লগতে ইয়াত থকা শিক্ষক শিক্ষয়িত্ৰীসকলে যে একেবাৰে কষ্ট কৰি ল'ৰা ছোৱালীবিলাকক পাঠদান কৰিব পাৰিছে, ক'বলৈ গ'লে এই আমাৰ চৰকাৰী স্কুলবিলাকৰ যি ধৰণে সুবিধা পায়, কিন্তু ইয়াতো তেনেকুৱা সুবিধা হয়তো নাপাব পাৰে। তথাপি ল'ৰা ছোৱালীৰ ওপৰত যে মৰম চেনেহেৰে পাঠদান দি ল'ৰা ছোৱালীক ভাল শিক্ষা এটা প্ৰদান কৰাটো এওঁলোকলৈ মই প্ৰথমতে ধন্য মানিছোঁ। আৰু স্কুলখন ইয়াতকৈ আৰু ভৱিষ্যতে উন্নয়ন হোৱাৰ কামনা কৰিছোঁ। ইয়াৰ পৰা ওলাই অহা ল'ৰা ছোৱালীবিলাকৰ যাতে ভৱিষ্যত নাম থাকিব লাগে। প্ৰতিবন্ধী স্কুলৰ পৰা আহি যে অন্য স্কুলত নামভৰ্তি কৰোঁতে ভাল মাৰ্ক পায়, ভাল এটা নম্বৰ পায়, ভাল ৰিজাল্ট কৰে, সেইটো ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু আমাৰ যিটো নেকি শিক্ষক শিক্ষয়িত্ৰীসকলে ত্যাগ স্বীকাৰ কৰি বিনা বেতনে এনেহেন মানে ল'ৰা ছোৱালীবিলাকক পাঠদান কৰাটো এওঁলোকলৈ মই পুনৰ ধন্যবাদ জ্ঞাপন কৰি মোৰ আজিৰ চমু বক্তব্য ইমানতে সামৰিছোঁ। ধন্যবাদ।